আমাৰ বিটিচি চৰকাৰৰ তৰফৰ পৰা আমাৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা যোৱা বৰ্ষৰ পৰা আমি শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তিসকলক তেওঁলোকৰ জীৱনটো যাতে অকণমান হ'লেও সহায়ক হ'ব পৰাকৈ চৰকাৰৰ তৰফৰ পৰা ই ৰিক্সা প্ৰদান কৰা হৈছিল। আৰু যোৱা বছৰো মই মাজবাটৰ পাৰ্টনাৰশ্বিপ একাউণ্টত আমি যোৱাবাৰ প্ৰত্যেক আমাৰ MCLA সমষ্টিত এটা এটাকৈ দিয়া হৈছিল আৰু এই বৰ্ষত দুটাকৈ হিতাধিকাৰী আমি নিৰ্বাচিত কৰি দিছিলোঁ। আৰু এইবাৰ মই ওৰাঙৰ ৰাধিকা মাহাতো বুলি তাই ক্লাছ 9ত পঢ়ি থাকোঁতে ক্লাছ 9-10ত পঢ়ি থাকোঁতে তাইৰ চকুৰ কিবা বেমাৰ হ'ল আৰু তাই একেবাৰে নেদেখা হৈ গ'ল। তাই ধুনীয়া গান গাইছিল, ভাল পঢ়াটো ভাল আছিল। আজি প্ৰায় তাই 20 বছৰ ধৰি তাই এই ওৰাঙত বাছ স্থানত বাছ চাছবিলাক আহিলে গাড়ীৰ পৰা ভিক্ষা চিক্ষা কৰি চলে। গতিকে তাইৰ অৱস্থাটো দেখা পায়ো মই ভাবিছিলোঁ তাইক যদি কেতিয়াবা কিবা সহায় কৰি দিব পাৰিলে ভাল পাম। আৰু আমাৰ চৰকাৰৰ পৰা সেই আঁচনিৰ যোগেদি আজি তাইকো এখন আমি ই ৰিক্সা প্ৰদান কৰিলোঁ। আৰু ঠিক এইদৰে আমাৰ খুচৰাবাৰীৰ বাসিন্দা আমাৰ তপন শৰ্মা আৰু তেওঁৰ মিছেছ দুইজনে শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তি আৰু মই তেওঁলোককো ইয়াত ই ৰিক্সা এটা প্ৰদান কৰিলোঁ। আৰু এইকাৰণে কৰিলোঁ যাতে তেওঁলোকে অকণমান হ'লেও মানে আৰ্থিকভাৱে যাতে সচ্ছল হ'ব পাৰে। এইটো ভাড়াত দি হ'লেও মাহত 5-6 হাজাৰ টকা যাতে ইনকাম কৰি ঘৰখন চলাব পাৰে। ইতিমধ্যে তেওঁলোকক অৰুণোদয় আঁচনি প্ৰদান কৰা হৈছে। চৰকাৰীভাৱে তেওঁলোকে চাউল তাউলো পায়। তেওঁলোকক চৰকাৰী বাসগৃহ দিয়া হৈছে, PMY ঘৰ দিয়া হৈছে। গতিকে মই ভাবোঁ অকণমান হ'লেও তেওঁলোকক আমি সহায় কৰিব পাৰিছোঁ। আৰু আমি প্ৰত্যেকজন সমাজৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব আছে, দায়বদ্ধতা আছে। গতিকে আমি সকলোৱে তেওঁলোকক যদি অকণমান মৰম আৰু সহানুভূতিৰে অকণমান তেওঁলোকক আমি লগ দিলে মই ভাবোঁ তেওঁলোকে ভালকৈ সচ্ছলভাৱে জীয়াই থাকিব পাৰিব আৰু আমাৰ লগত সমানে সমাজখনক 39 5 চেফাঙৰ আমাৰ সন্মানীয় MCLA মহোদয় শ্ৰীযুত দীপক কুমাৰ দেৱে, মই তেখেতক কোনোদিন একো বিচৰা নাছিলোঁ বা হেৰিও কৰা নাই, কিন্তু তেখেতে নিজে আমাৰ সমস্যা বা অভাৱ অভিযোগবোৰ নিজে হৃদয়ংগম কৰি এই গাড়ীখন আমাৰ কথা মনত ৰাখি প্ৰদান কৰিছে। তেখেতক আপুনি কি জনাব? তেখেতক মই মোৰ ফালৰ পৰা চিৰকৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি সুখীনে? নিশ্চয় সুখী।